তুমি যদি মোক ভালেই পোৱা নাছিলা কিয় ইমান দিনে মিছা অভিনয় কৰি আছিলা দুদিনৰ ভাল পোৱাৰ বাবে তুমি মোৰ ভাল পোৱা অৱহেলা কৰিলা তুমি মোৰ বাবে তুমি হৈ থাকিবা মাত্ৰ তুমি সুখী হোৱা তোমাৰ ইমান প্ৰব্লেমৰ মাজত মই কেনেকৈ থাকিম চোৱা তোমাৰ নিচিনা হাজাৰজন পৰি আছে মোৰ পাছত ঐ শুনা হাজাৰজন থাকিব পাৰে কিন্তু মোৰ লিখীয়া মৰম আৰু বিশ্বাস কৰা তুমি দ্বিতীয়জন নাপাবা তাই বাৰু মোক সঁচাকৈ পাহৰি যাব নেকি মই কিবা ভুল কৰিলোঁ নেকি বাৰু নাই তাই অবিহনে মই কেনেকৈ থাকিম ঐ অকলে অকলে বহি কি বাল কৰি আছ আকৌ বোলে তই গুৱাহাটী যাৱ নেযাৱ নেকি গুৱাহাটী গৈনো কি কৰিম যাক লৈ সপোন আছিলে তাইয়েচোন আঁতৰি গ'ল তাই আঁতৰি গ'ল বুলি তই মন বেয়া কৰি নাথাকিবি তোৰ কাৰণে ভাল কোনোবা ৰৈ আছে চাগে তই আমাৰ গাঁৱৰ ৰাজাকে চা মাইকীজনীচোন ঘৰলৈ পঢ়িবলৈ গ'ল নহায়ে হ'ল সি জানো এতিয়া তোৰ নিচিনা কৰি আছে সেইবোৰ বাদ দে আজি আমাৰ গাঁৱত নাট খুলিব নহয় যাবি নাই যাম কিন্তু মই ভাওনাতহে নাথাকিম চাগে কিয় মই চাগে গুৱাহাটী গুচি যাম তাই আঁতৰি গ'ল বুলি মই জানো মা দেউতাৰ সপোনবোৰ শেষ কৰিব পাৰিম কেলা তই এতিয়াহে বুজিছ নি এই দুনিয়াত ছোৱালীৰ অভাৱ নাই তই বহুত ছোৱালী পাবি দে মই গৈ থাকোঁ যা মই বাৰু তাক সঁচাকৈ এৰি থৈ আহি ভুল কৰিলোঁ নি বাৰু সি যদি মোক সঁচাকৈ এৰি থৈ যায় মই বাৰু কেনেকৈ থাকিম বা অ' বা বা অ' বা কি ভাবি আছ তোৰ কিবা হৈছে নেকি নে পৰাগডালে মনত পৰিছে নাই অ' একো হোৱা নাই তালৈ বহুত মনত পৰিছে সি বাৰু মোক সঁচাই পাহৰি গৈছে নেকি তাৰ বাহিৰেচোন মোৰ কাকোৱে ভাল নলগা হ'ল তাক যদি মই কওঁ ভাল পাওঁ বুলি সি জানো আহিব কিন্তু তই সঁচা কথাবোৰ ক'ব লাগিব তই বাৰু মোক হেল্প এটা কৰি দিবিনে তাক নহ'লে তই ফোন এটাকে কৰ ল কৰিম তই মোক প্ৰমিছ কৰিব লাগিব যে তই তাক সঁচা কথাবোৰ ক সি জানো মোক আকৌ আগৰ দৰে ভাল পাব সি তোক আকৌ আগৰ দৰে ভাল পাব সি জানো মানিব ইমান বেয়াকৈ কোৱাৰ পাছত সি বাৰু কিয় বুজি নাপাব সি তোক সঁচাকৈয়ে ভাল পাইছিলে তই যদি বিচাৰ সি আকৌ উভতি আহিব নামানিব তাৰ ভুল সি শাস্তি পাবই লাগিব কথা এটা গম পোৱা নাই আমাৰ গাঁৱৰ পিতেকে মুছলিম ছোৱালী এজনীহে ভাল পায় বা নাম লওঁতে চেইটান হাজিৰ তাৰ বেলেগ কাম বন নাই চাগে ছোৱালীও চাইছে তাকো মুছলিম কেলা সেইটো দেখিলে যাত্ৰাই বেয়া হয় আমাৰ এখন কেলা বহুত বেয়া হৈ গ'ল বে বাল যোনে যিটো মন যায় সেইটোৱে কৰি থাকে তহঁতৰ বেলেগ কাম বন আছে নাই কোনে কাক ভাল পায় তহঁতৰ কি দৰকাৰ আছে তই ঠিকেই কষ্ট বুজিছনে যোনে যি কৰি থাকক আমাৰ কি দৰকাৰ মনৰ মাজত থকা মনৰ কথাবোৰ মানুহবোৰে কিয় বুজিব চেষ্টা নকৰে বে কেলা ভাল পাব লাগে ভাল পায় আৰু শেষত এৰি যাব লাগে এৰি গুচি যায় আমিতো মানুহ ন তথাপিও মানুহবোৰে মনৰ কথাবোৰ কিয় বুজি নাপায় কোনে বাৰু ভাল পোৱা চাল পোৱাবোৰ উলিয়াইছিলে বাৰু তাইক কেলা মই বহুত ভাল পাইছিলোঁ বে তয়ো মানে বাৰবিধ পালি মা দেউতা সপোনবোৰ সপোন হৈয়ে ৰ'ল মা দেউতাই বিচৰা মতে দেখোন আমি একোৱেই দিব পৰা নাই সঁচাকেও তোক মই বহুত ভাল পাইছিলোঁ তই মোক বুজিয়ে নাপালি কেলা তোক মই পাহৰিব নোৱাৰো
তোলৈ বহুত মনত পৰিছেও। তই মোৰ নহ'লে কেলা তই কাৰো হ'ব নোৱাৰ। তইহে কেলা, তোৰ ঘৰত যাব হোৱা নাই? ঘৰৰ পৰাই গিলাচ এটা লৈ আহিছোঁ, মাৰ লগত দেই। ঐ তাইক মই বহুত ভাল পাওঁ কেলা, মোক তাইক লাগে। তই এটা কাম কৰচোন, তাইলৈ ফোন এটা লগা, তাই মাক খাই নিব মন গৈছে মোৰ। আৰে লগা না ফোন এটা। মই নোৱাৰোঁ। তোৰ জীৱনটো যদি তই ভাল কৰিব বিচাৰিছ তেনেহ'লে তাইক পাহৰি যা তই। মই তাইক বহুত ভাল পাওঁ, ইমান সহজতে মই তাইক পাহৰিব নোৱাৰোঁ। তই মোক এবাৰ তাইক ফোন কৰি তাই মাতটো শুনাই দে, মই পাহৰি যাম। তই যদি বিচাৰ অলপ সময় কিয়, তই তাইক আজিয়ে পাহৰি যা। তোক মই হাতযোৰ কৰিছোঁ, তই এবাৰ তাইৰ মাতটো শুনাই দে। কৰিম, এবাৰে কৰিম, তাৰ পাছত মই আৰু নোৱাৰোঁ। নম্বৰটো বৰ্তমান ব্যস্ত হৈ আছে। দেখিলি নহয়, বিজি আছে তাই। মই নোৱাৰোঁ, তই তাক পাহৰি যা দেই। কৰিবি ৰ, ময়ো গৈ আছোঁ। বাবা উঠছোন উঠ, মাহীহঁতৰ ভণ্টি আহিছে, তই গৈ তাইক লৈ আহিব লাগিব। ৰ'বাচোন আৰু অলপ শুবলৈ দিয়া। বেলি আহি মূৰৰ ওপৰত পালেহি, মানুহ ইমান দেৰিলৈকে শুৱে নি? মই গৈ তাইক লৈ আহিমগৈ নহয়, অলপ শুবলৈ দিয়া না। আজি বহুত দিনৰ পৰা মই তোক চাই আছো, তোৰ কিবা হৈছে নি? একো নাই হোৱা। নহয়, তই আজি মোক ক'ব লাগিব তোৰ কি হৈছে। বাপেৰকো সুধিলো, বাপেৰে ক'লে তোক সুধিবলৈ। তয়ো যদি মোক নক মই কেনেকৈ জানিম? একো হোৱা নাই মোৰ, এনেই মনটো ভাল লাগি থকা নাই। তোক মোৰ শপত দি সুধিছো, তোৰ কথাবোৰ মোক ক। মোৰচোন জীয়াই থাকিবলৈ একেবাৰে মন নাই। তাইক মই বহুত ভাল পাইছিলোঁ, তাইৰ অবিহনে মই থাকিব নোৱাৰোঁ। তুমিয়ে নহ'লে কিবা এটা কৰা না। চা, যিটো তোৰ কপালত নাই সেইটো জানো তই বিচাৰিলে পাবি? নহয়, তাই ঘূৰি আহিব। তুমি আৰু দেউতাই যদি সিহঁতৰ ঘৰত গৈ কথা পাতা। তাই হ'ল মুছলিম, আমি হ'লো অসমীয়া, কেনেকৈ মিলিব কচোন? তাতে আকৌ বাপেৰে হ'ল গাঁওবুঢ়া। দেউতা গাঁওবুঢ়া হ'ল কি হ'ল? দেউতাইচোন তোমাক ভাল পাই বিয়া পাতিছিলে। চা বাবা, তহঁতি ভাল পাইছ পা, কিন্তু আমাৰোতো এটা সন্মান আছে। ঐ সেইজনী আহিছে। ৱাও, ইমান ধুনীয়া যে। তাই ধুনীয়া হ'ল কি হ'ল? তাইক যদি বিয়া পাত ৰাইজে তোক এঘৰীয়া কৰিব। ঐ শুনা, কাৰ দোকানত মাল খাইছে আৰু ইমান ধুনীয়া সঁচাকৈ। কাৰ দোকান হ'ব? গাঁওবুঢ়া পুতেকৰ দোকানৰ। বাহ, তোমালোকৰ পৰা এজনী ছোৱালী বাহিৰলৈ ওলাব নোৱাৰে। চি, কেলা কি মাল বে। তুমি আৰু তাইৰ কথাকে কিমান ভাবি থাকা? এটা কাম কৰা, তুমি গুৱাহাটীলৈকে গুচি যোৱা। গুৱাহাটীতে তোমাৰ সপোনবোৰ পূৰ কৰিব পাৰিবা। দাদা, তাই তোমাক নাম একেবাৰে বকুপাত ডাঙৰলৈ মাতিছে। কিয়? মই কি জানো? তাইক কৈ দিবা মই নাযাবলৈ। জানে যে সেইটো আপোনাৰ কথা, মোক ক'ব ক'লে মই ক'লো। তাই মাতিলে বুলি তুমি যাবলৈ দৰকাৰ নাই। তাইহে আঁতৰি গৈছিলে, তুমিতো যোৱা নাই।
কিয় মাতিছিলা মোক? মই আকৌ তোৰ জীৱনলৈ ঘূৰি যাব পাৰিম নেকি? এতিয়া আৰু মোক তোমাৰ কোনো প্ৰয়োজন নাই। দুদিন ভাল পোৱা পাই আঁতৰি গৈছিলা আৰু এতিয়া কিয় উভতি আহিছা? মই তোমাৰ পৰা দুদিন ভাল পোৱা পাই আঁতৰি গৈছিলোঁ সঁচা, কিন্তু মোক তোমাৰ নিচিনা মৰম ভাল পোৱা কোনো দিব পৰা নাই। তুমি মোৰ জীৱনলৈ আকৌ উভতি আহিবানে? নোৱাৰোঁ মই। মোৰ মাজত আৰু সেই ভাল পোৱাবোৰ হেৰাই গৈছে। তুমিয়েচোন কৈছিলা মই কিবা ভুল কৰি দিলে তুমি মাফ কৰি দিবা বুলি, কিন্তু এতিয়া কিয় আঁতৰি গৈছা? আঁতৰি মই যোৱা নাই, তুমি বাধ্য কৰাছিলা আঁতৰি যাবলৈ। তুমি তোমাৰ আপোনজনৰ লগত সুখী থাকা। গুড বাই। মই কি ভুল কৰিছিলোঁ? মইতো একো ভুল কৰা নাই। দেউতা, এইখন কি? তুমি মোৰ লগত কিয় এনেকুৱা কৰিলা? তাইক মই বহুত ভাল পাইছিলোঁ। তাইৰ অবিহনে মই কেনেকৈ আছোঁ সেইটো মাত্ৰ মই জানো। চা বোপাই, মই এখন গাঁৱৰ গাঁওবুঢ়া। যদি এজনী মুছলিম ছোৱালীক মোৰ একমাত্ৰ সন্তানক প্ৰেম কৰিব দিব পাৰোঁ নেকি? তুমি গাঁওবুঢ়া হৈয়ে থাকা। তুমি মোৰ ভাল পোৱা কিয় এনেকুৱা কৰিলা? সেইটো কথা নহয় বাবা। যদি মই গাঁৱৰ গাঁওবুঢ়াটো হৈ নিজৰ ল'ৰাটোকে বুজাব নোৱাৰোঁ, তেতিয়াহ'লে মই গাঁওখনক কেনেকৈ বুজাম? তুমি গাঁওবুঢ়া হৈয়ে থাকা। মোৰ ভাল পোৱাবোৰ কিয় কাঢ়ি নিলা? সেইটো কথা নহয় বাবা। যদি নিজৰ ল'ৰাটোকে মই শাসন কৰিব নোৱাৰোঁ, মই গাঁওবুঢ়াটো হৈ বেলেগক কি বুজাম? তুমি কি বুজিবা? মই কিমান ভাল পাইছিলোঁ তাইক। তাইৰ ভাল পোৱাবোৰ আজিও মোৰ বুকুৰ মাজত জ্বলি আছে। দেউতা, তুমি বাৰু মোৰ এবাৰো মনৰ কথা বুজি নাপালানে? কিমান কষ্ট পাইছোঁ মই। তুমিতো মাক ভাল পাই বিয়া পাতিছিলা। ককাইতো তোমাৰ লগত তেনেকুৱা কৰা নাছিল। তই বাৰে বাৰে কিয় মোৰ লগত তৰ্ক কৰি আছ? মই মোৰ সন্মান কিয় শেষ কৰিম? তোমাৰ সন্মানৰ বাবে যদি কৰিছিলা, তুমি মোক নকলা কিয়? মই নিজে আঁতৰি গ'লো হ'লে। ইমান কষ্ট আৰু ইমান ভুল বুজাবুজিৰ মাজত কেনেকৈ জীয়াই আছোঁ মাত্ৰ মই জানো। বাবা, তই কিয় খং কৰি আছ বাৰু? চা, এবাৰ মোৰ সন্মানৰ কথা আছে। এবাৰ বুজিব চেষ্টা কৰা। তাই মুছলিম হ'ল কি হ'ল? তাইওতো মানুহে। দেউতা, এবাৰ মোৰ জীৱনটোৰ কথা কিয় নাভাবিলা? তাইও তেজো ৰঙা আৰু আমাৰ তেজো ৰঙা। তথাপিতো তুমি একবাৰো নাভাবিলা। মনত আছেনে তোমাৰ? শংকৰদেৱৰ প্ৰিয় শিষ্যজন মুছলিমে আছিল। তথাপি জানো শংকৰদেৱে শিক্ষা দিবলৈ মানা কৰিছিলে? বাবা, মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। এবাৰো মই নাভাবিলোঁ তই যে কিমান কষ্ট পাব পাৰ যদি এবাৰলৈ মোক মাফ কৰি দিয়া। তুমি যি কৰিলা ভালে কৰিলা দেউতা। হৈ যোৱাবোৰ জানো আকৌ ঘূৰি আহিব? তুমি তোমাৰ আপোনজনৰ লগত সুখী থাকা।